dream. It's the sound of soul in me, in me. Live your life, live your dream. Good afternoon and welcome back to my YouTube channel DB Mixer. আশা কৰো আপোনালোক নিশ্চয় ভালে আছে বন্ধু বান্ধৱীসকল। তো আজি এগুলো আপোনাৰ আমিনগাঁও থকা পাৰ্কত। সো মোৰ লগত আছে ৰাজদা আছে, আপোনাৰ বিপ্লৱদা আছে আৰু এতে জিতু ইয়াত আছে। আমি একেলগে কাম কৰোঁ। দাদা আজি ফুৰিব আহিলো আৰু ফুৰিব আহিছো কাৰণে আমি এখন আমিনগাঁৱৰ পাৰ্কখনক চালে খুব সুন্দৰকৈ আহিলো আৰু এতিয়া মানে কি কোৱালিটি টাইম স্পেণ্ড কৰি আমি বঢ়িয়াকৈ ৰিল চিল বনাম খুব সুন্দৰকৈ আৰু ইয়াত বঢ়িয়াকৈ মানে কি কৰা আছে খুব সুন্দৰকৈ লিখা আছে। আপোনালোকে চাই লওক, ওয়েলকাম টু লিখা আছে গুৱাহাটী ফাৰ্ষ্ট এনেকৈ যিখিনি লিখা আছে চাই লওক বঢ়িয়াকৈ। পাৰ্কিং চাৰ্কিং কৰা খুব সুন্দৰকৈ লিখা আছে। চাই লওক, কাৰ পাৰ্কিং 30 টকা, বাইক পাৰ্কিং কৰিলে 20 টকা। ইয়াত আপোনালোকে চাই লওক কিমান মানুহ হৈছে। তো বৰ্তমান আমিও আহিলোঁ ইয়াত আহি পেলাই বঢ়িয়াকৈ এতিয়া কোৱালিটি টাইম চাৰ সুন্দৰকৈ থাকিম অলপ টাইম বঢ়িয়াকৈ ৰিল চিল বনাম আপোনালোকে চাব আৰু যদি ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব বঢ়িয়াকৈ লাইক কমেণ্ট ছাবস্ক্ৰাইব সকলো কৰিব আৰু ভিডিঅ'টো আপোনালোকে এণ্টাৰটেইন কৰি থাকিব গাইছ আৰু সুন্দৰকৈ চাই আহিব। কি সুন্দৰ এটা চেক্সি ভিউ এটা আছে গাইছ, চাওকচোন কি সুন্দৰ চেক্সি ভিউ এটা লগা আছে, মানে কি সুন্দৰ ভিউ গাইছ চাই লওক। তো গাইছ ভিডিঅ'টো আপোনালোকে কণ্টিনিউ কৰি থাকিব গাইছ। আমি বঢ়িয়াকৈ মানে কি টিকট চিকট লৈ ল'লোঁ। টিকেট চ' যদি টিকেটটো লোৱা টিকেট ভিতৰত এতিয়া ভিতৰত খুব সুন্দৰ পৰিৱেশ। ইয়াত বঢ়িয়াকৈ ফটো চটো উঠিব পাৰে আৰু ইয়াত অলৰেডি বহুত মানুহ আহি ভাইৰেল হৈছে প্লেচটো আপোনালোকে চাব পাৰে। ইয়াত বাৰু আমি সেই বাচ্ছাবিলাকৰ লগত তাতে সেইবিলাক উঠিম আৰু বঢ়িয়াকৈ যাম চাম আৰু কি কৰিব পাৰে সকলোখিনি দেখাম আৰু ভিডিঅ'টো অলপমান দীঘল হ'ব পাৰে, আপোনালোকে তথাপিও কণ্টিনিউ কৰিব, একেবাৰে স্কিপ নকৰিব। খুব সুন্দৰ লাগে। এতিয়া মানে আজি ৱেডাৰটো খুব মজা আছে, মানে ৱেডাৰটো এইকাৰণে ৰাতিপুৱা অলপ বৰষুণ দিছিলে তো তাৰ বাবে ৱেডাৰটো খুব ধুনীয়া হৈছে। সেইকাৰণে আমি ভাবিলোঁ আজি যিহেতু জলদি ডিউটি ছুটি হ'ল সেইকাৰণে ভাবিলোঁ অলপ এইফালে ফুৰিয়ে আৰু দিনটোতো মানে সময় নাপায় ফুৰিবলৈ। তো আজিৰ দিনটো যিহেতু ফুৰিব টাইম পাইছোঁ খুব সুন্দৰকৈ ফুৰিব হৈছে। আপোনালোকে খুব সুন্দৰকৈ চাই লওক, একদম মজা ভাইব হৈছে। চাওকচোন গাইছ, এইফালে পাহাৰ আছে, এইফালে কি লে টাইপ হৈছে মজা। আপোনালোকে চাই থাকক, চাই এইবিলাক খুব সুন্দৰ মানে ফটো উঠিব পাৰে। এইবিলাক ছোৱালীবিলাক ফটো উঠি আছে আৰু এইফালে যিটো বৰ্তমানে ফটো চটো উঠি আছে গাৰ্লফ্ৰেণ্ডক দিব, যেতিয়া আমাৰ গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড নাই এনেকৈ আহিলোঁ আৰু বন্ধুবিলাকৰ লগতে। ৰাজা পানী খাই আছে আৰু বহুতে মানে ভিডিঅ' চিডিঅ' কৰি আছে। ইয়াৰ খুব সুন্দৰ প্লেচটো খুব সুন্দৰ ভাইৰেল হৈছে। আমি বাৰু এইবাৰ সেইফালে যাম যিটো আৰু যিটো বৰ্তমান ফটো উঠি যাব ফটো বঢ়িয়াকৈ মাৰি ফটোটো ক্লিক কৰি দিছোঁ আৰু এইফালে এবাৰ যাই লওঁ। চেক আউট দিছ ভিউ গাইছ, চাই লওক বঢ়িয়াকৈ দেখি দিছে মানে কি আপোনালোকে পইচা দিব লাগিব বা কিমান কি সকলোৱে মই চাই লওক। এই চাই লওক, ইয়াত বুকিং কৰিলে আপোনালোকে 250 দিব লাগিব আৰু আগতে মানে 300 আছিলে, তেতিয়া মানে 50 ৰুপিজ মানে ডিছকাউণ্ট কৰি দিছে। আৰু এইবিলাক চাই লওক খুব সুন্দৰকৈ চাই লওক, জেকেট চেকেট কিবা কাৰণে আছে আৰু বঢ়িয়াকৈ চাই ল'ব পাৰিব আপোনাক। বঢ়িয়াকৈ যাব খুব এনজয় কৰিব। এই অলৰেডি কোনোবা গৈছে আৰু এনজয় কৰি আছে আৰু এইফালে পানী চানী দিছে। মোৰ বাৰু সেইটোত উঠিব ইচ্ছা আছে একবাৰ, মানে গা ধুব ইচ্ছা আছে। যিহেতু আজি গা নুধুব আৰু ৱেডাৰটো ঠিকেই আছে সেইকাৰণে গা নুধুলোঁ আৰু নেক্সট বাৰ যদি কেতিয়াবা আহোঁ বঢ়িয়াকৈ গা চা ধুম মানে প্ৰপাৰ প্লেনিঙত আহিম। আজি যিহেতু প্লেনিং কৰা নাই, অলৰেডি জাষ্ট এনেই আহিলোঁ সেইকাৰণে আপোনাক দেখাই দিছোঁ। আপোনাক জাষ্ট চাই লওক, ইয়াত পৰা চেফটি জেকেট সকলোবিলাক আছে। এয়া বঢ়িয়াকৈ চাই লওক, মানে কিবা এটা আল্টিমেট ভাইব আহিছে আৰু গাইছ বঢ়িয়াকৈ আপোনাক চাব পাৰে। ভিউটো চাই লওক পৰতে। আৰু গাইছ মানে কি ইয়াত আহিছিলোঁ এইখনত বোলে গ'লেও কিবা পইচা দিব লাগে গাইছ। কি মানে এইটো নাটকো ভাল নালাগে ইহঁতৰ। মানে এইখনত জাষ্ট আমি ফটো উঠিব গৈছোঁ, জাষ্ট ফটো উঠিব যাতে বোলে পইচা লাগে। অলৰেডি পইচা দি পেলাই আহিছোঁ, ইয়াত পইচা নিদিয়াকৈ কোনো নাই গাইছ। তো এইবিলাক অলপ বাকৱাচ কৰা মানুহ থাকে হাতীয়ালত। তো আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকে বঢ়িয়াকৈ ফটোশ্বুট চটোশ্বুট চলি আছে আৰু সেইফালে বুটিং হৈ আছে বঢ়িয়াকৈ সকলোকে দেখাব চেষ্টা তাম্বাকু এলাও নাই ভিডিঅ'ত। এই বঢ়িয়াকৈ চাওক, এই বাইদেউ খুব সুন্দৰ প'জ দি আছে ফটো উঠিব দেখিলে। ইয়াত মানে কি আৰু গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড হ'লে সুবিধা হয় আহিব। আমাৰ যিটো গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড নাই এনেকৈ ছিংগল আহিব লাগিব, এনেকৈ ভিডিঅ' কৰি থাকিব লাগিব। আৰু বঢ়িয়াকৈ এইবিলাক ৰাজা দেখিছোঁ খুব সুন্দৰ ৰাজাকেইটা বঢ়িয়াকৈ
পানীত বঢ়িয়াকৈ এনজয় কৰি আছে সেইটো বস্তু ভাল লাগিছে গাইছ অলৰেডি পানীত যে আহিছে সেই পানীটোত মানে গা ধুব ইচ্ছা যা মানে ফিল এটা হৈছে আৰু সেইফালে আমাৰ অলৰেডি এখন ক্ৰিকেট ষ্টেডিয়াম বনাই আছে সেইখন দেখিব পাৰে আপোনালোকে তাত কেইদিনমান আগত পিছত আৰু আহিব পাৰিম ক্ৰিকেট খেল চেল হ'লে খুব সুন্দৰকৈ তাত অলৰেডি বাইক চাইকৰ আগতে ইণ্টাৰভিউ হৈছিলে সেইটো প্লেচত তাতে এতিয়া ক্ৰিকেট ষ্টেডিয়াম বনাই আছে খুব সুন্দৰকৈ আৰু এইফালে বঢ়িয়াকৈ চাই লওঁ গাইছ কিবা এটা মজা লাগিছে ন গাইছ বেলেগ এটা ভাইব পাইছোঁ কিন্তু এইফালে খুব ভাল লাগিছে এইটো বস্তু এইটো চাই লওক বাচ্চাকেইটাই বঢ়িয়াকৈ খেলি আছে তাত চাই লওক কিবা এটা দেখি নিজৰে সৰুকালটোলৈ মানে মনত পৰি গ'ল চাই লওক কি সুন্দৰ লাগিছে তাত মানে চেফটি প্ৰপাৰ চেফটি কৰা আছে তো সিহঁতে পুৰা এনজয় কৰি চাই লওক সুন্দৰ সুন্দৰ প্ৰয়োজন আছে মানে বৰষুণ চৰষুণ দিলে ইমান টেনশ্যন নাই ইয়াত আহি পেলাই আপোনালোক চিল কৰিব পাৰিব এণ্টাৰটেইন কৰিব পাৰিব আৰু বঢ়িয়াকৈ এনেকৈ দেখা দিয়ক অল মানে কেম্পাছটো আপোনালোক টুৰ কৰি দিয়ক এইফালে বঢ়িয়াকৈ এনেকৈ যাব পাৰিব ডাষ্টবিন চাষ্টবিন খুব সুন্দৰকৈ থোৱা আছে ডাষ্টবিন বঢ়িয়াকৈ খেলি আছে আৰু এবাৰ যিটো ৰুম খেলিব যি ইয়াত চোৱা তুমি এক চাইডে উঠা মই এক চাইডে উঠো উঠা এই আমাৰ কাৰণে নহয় চাগে বাচ্চাবিলাকৰ কাৰণে চাগে তাতে উঠা যাচোন যোৱা Daud. Outside. Wah. Ya situ di. Nai. Tomar saja weight more বেশি আছে. এতিয়া আমি মানে কি বল প্ৰয়োগ কৰি আছো জিতু আৰু মই মোৰ মানে বেছি weight আছে তাৰ পৰাই চালো ভাল নালাগে এইবিলাক মানে বাচ্চাবিলাকৰ কাৰণে হয় বাচ্চাবিলাকে উঠি পাৰিব আমাৰ কাৰণে নহয় এইবিলাক আমি এনে জাষ্ট ট্ৰাই কৰি চালোঁ এইবিলাক দেখিছে এইবিলাক সৰু সৰু বেবীবিলাকে ইয়াত খেলি আছে সিহঁতৰ কাৰণে হয় কিন্তু আমাৰ কাৰণে এইবিলাক প্লেচ ইমান মানে খাচ নহয় আৰু আমি জাষ্ট আপোনাৰ মোৰ এইটো বস্তু ভাল লাগে এইটো বস্তু বৰ্তমান বাচ্চাবিলাকে উঠি আছে ইয়াত ট্ৰাই কৰিম এবাৰ নিশ্চয় উঠিবলৈ মানে জোলঙা বুলি কয় আমাৰ এইফালে আৰু খুব সুন্দৰকৈ চাই লওক বহি আছে বাইদেউহঁতে ফটো উঠি আছে আৰু এইফালে এইবিলাকে উঠিলে আপোনালোকৰ ইয়াত বঢ়িয়াকৈ পইচা চাৰি কাটি ল'ব লাগিব এইখন খুব সুন্দৰকৈ প'ষ্ট কৰি আপোনালোকে পঢ়ি ল'ব কি আছে সকলোবিলাক ডিটেইলছত লিখাই আছে আৰু বৰ্তমান পানীটো অলপ লেতেৰা হৈছে ইয়াৰ মানে পানীটো বহুত লেতেৰা হৈছে চাই ল'ব পাৰে আপোনাৰ আৰু কেইখনত চাইকেলখন উঠিম বুলি ভাবিছোঁ বাট আজি নুঠোঁ ইয়াত আপোনালোকে বঢ়িয়াকৈ খানা চানা খাব পাৰে খুব সুন্দৰ আৰু ইয়াত পাৰ্কিং এৰিয়াটো খুব সুন্দৰকৈ আছে আপোনালোকে অলৰেডি দেখি আছে এই সুন্দৰকৈ চালে বঢ়িয়াকৈ লগাইছে আৰু বেছি ইমান বিশেষ একো বস্তু নাই কিন্তু জাষ্ট আপোনালোকে এনজয় কৰিব পাৰিব আৰু চানডে ইভিনিং টাইমত আহিব পাৰিব তেতিয়া খুব সুন্দৰকৈ এনজয় কৰিব আৰু খুব সুন্দৰ এটা ভিউ চোন চাই লওক লাগে আমাৰ মেইন হাৱা সেইটো খুব সুন্দৰ এনজয় কৰি থাকিব পাৰিব বেলেগ একো নাই আৰু গাইছ এনজয়টো ফুল এনজয় হ'ব গাইছ কিবা হওক নহওক আপোনালোকে ইয়াত আহিব পাৰে কোৱালিটি টাইম স্পেণ্ড কৰিব পাৰে আপোনালোকৰ ফেমিলিৰ লগত আহিব পাৰে আপোনালোকৰ বা যিসকল বন্ধু বান্ধৱীৰ লগত আহিব পাৰে বা গাৰ্লফ্ৰেণ্ডৰ লগত আহিব পাৰে বঢ়িয়াকৈ খুব সুন্দৰকৈ আপোনালোকে টাইমটো খুব সুন্দৰকৈ স্পেণ্ড কৰিব পাৰে আৰু মই বৰ্তমান ছিংগল আছোঁ ন বঢ়িয়াকৈ টাইমটো স্পেণ্ড কৰি আছোঁ অলপ পিছত ঘৰৰ গুচি যাম আৰু 10-15 মিনিট পিছত টাইম থাকি খুব বেছিয়ে ভাল লাগিছে ৰাতিপুৱা এতিয়া বৰষুণ দিছে আজি ৱেডাৰটো মজা হৈছে তো সেইকাৰণে আহিলোঁ তো আহি পেলাই খুব ঠিকেই লাগিছে আৰু এইখিনি আছে আমিনগাঁৱৰ আপোনাৰ যিটো বিষ্ণুপথ যিটো তাত টাৰ্ণিং পায় আপোনাৰ হাইৱে ৰাস্তাৰ কাষতে আপোনাৰ দেখাই পাব কিনাৰত খুব সুন্দৰ লাগে আৰু এণ্ট্ৰি ফিজ আপোনালোকৰ অলৰেডি 30 টকা আৰু বাইক পাৰ্কিং কৰিলে 20 টকা টোটেল 50 ৰুপিজ 50 ৰুপিজটো বাছি হৈ যায় আৰু ইয়াত আহিলে খুব সুন্দৰ ভালো লাগিছে আৰু বহুত এণ্টাৰটেইন কৰিলোঁ ৰিল চিল বনালোঁ আৰু মই ৰিল চিল বনাই দিলোঁ বহুত কেইজন ৰাজদাহঁতক ৰিল চিল বনাই দিলোঁ আৰু মই এতিয়া বৰ্তমান অলপ মানে কি ভাগৰ লগা টাইপ হৈছে সেইকাৰণে বহি লৈছে আৰু বহুত মানুহ হৈছে আপোনাৰ চাই কিমান মানুহ হৈছে মই যেতিয়া আহিছিলোঁ ইয়াত বেছি মানুহ নাছিলে খুব কমেই আছে কিন্তু এতিয়া বহুত বেছিয়ে মানুহ হৈছে বহুত ভাল লাগিছে আৰু এনেকুৱা মানে কি ওচৰত থাকিলে আহিব মানে ইচ্ছা যায় কাৰণে আহিলোঁ অলৰেডি আৰু যিটো টাইম সেনেকৈ নাপাওঁ
তো সেইকাৰণে জলদি জলদি আহোঁ আৰু জলদি জলদি আহিলেও অলপ সেইকাৰণে গুচি যাম আৰু আজি এইখিনিয়ে আছিল আপোনাৰ ভিডিঅ'সকল চাইছে যদি ভাল লাগিছে লাইক চাইক সকলো কৰি দিব আৰু এতিয়া বঢ়িয়া ঘৰত যাব টাইম আছে আৰু কিবা এটা খাই লওঁ খাই লৈ পেলাই ঘৰত গুচি যাওঁ একেবাৰে আৰু বঢ়িয়াকৈ ইনষ্টাগ্ৰামত ফটোটো দি দিছোঁ 28 বুলি আছে যাই পেলাই জলদি জলদি ফলো চলো কৰি লওঁ খুব সুন্দৰকৈ তাত ধুনীয়া ধুনীয়া ফটোবিলাক দিছোঁ আৰু আপোনালোকে যাব চাব লাইক কৰিব আৰু বঢ়িয়া বঢ়িয়া কণ্টেণ্ট আহিছে ৰেগুলাৰ ব্লগ দি টাইপ দিয়ে আছোঁ কিবা নহয় কিবা আৰু আপোনালোকৰ ভিউজটো অলপ কমি আছে আপোনালোকে যাওক আৰু জলদি জলদি চেনেলত যাই পেলাই ভিজিট কৰি ভিউজটো বঢ়িয়াকৈ দি দিয়ে গাইজ তো আশা কৰোঁ আৰু ধুনীয়া ধুনীয়া কণ্টেণ্ট দিম বুলি কৈছোঁ অলৰেডি আপোনালোকক দিব চেষ্টা কৰিম বৰ্তমান পৰা যদিও নাই অলৰেডি দিম বুলি কৈছোঁ দিম বাৰু আপোনাক যেনেকৈ নহওক আপোনালোকে খালি চাব আৰু ধুনীয়াকৈ লাইকটো কৰি দিব গাইজ জিলিকা তৰা কাষৰতে আহি ৰলেহি মই চমকো ৰিল বনাব আছিলোঁ মই চমকো দুবাহু প্ৰসাৰিলে সৃষ্টিৰ আকুল হেঁপাৰ নামে উৰি যায় মন বলাকা তোমাৰে সপোনকে তুমি প্ৰাণৰ বৰষা সেউজী মাটিৰে সুবাসনা ইয়াৰে বসুন্ধৰা তোমাতে মতলীয়া তুমি দিলা 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 ঠিকনা জিয়া 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 বাসনা মোৰ হেঙুলীয়া মনে তোমাকে না ভিডিঅ' বনাইছোঁ মানুহবিলাক আহিছে মানুহবিলাক আহি খুব সুন্দৰকৈ মানে টাইমটো স্পেণ্ড কৰি আছে চাই লওক সি সুন্দৰকৈ বুটিং কৰি আছে মই বাৰু বুটিং নকৰোঁ কাৰণ ইমান পইচা নাই সেইকাৰণে এইবিলাক নকৰোঁ জাষ্ট আহিছোঁ জাষ্ট টাইমটো স্পেণ্ড কৰিছোঁ আৰু এজলক বাচ্চাবিলাকে খুব সুন্দৰকৈ জুলুঙাত খেলি আছে আৰু সিহঁতে বেছি ভাল লাগিছে আৰু মোৰ সেইখন উঠিবলৈ খুব ইচ্ছা আছিলে যিটো বুলি কয় আপোনাৰ আমাৰ ফালে ঢুলনি বুলি কয় আৰু এইফালে জুলুঙা বুলি কয় মোৰ সেইটো উঠিব খুব ইচ্ছা আছিলে আৰু মানে যিহেতু বাচ্চাবিলাক উঠি আছে ন সেইকাৰণে উঠিব মানে টাইমটো নাপালোঁ কিন্তু সেইটোত মোৰ উঠিব খুব ইচ্ছা আছে আৰু মই য'তে যাওঁ সেনেকুৱা বস্তু থাকিলে মই এবাৰ হ'লেও ট্ৰাই কৰোঁ কিন্তু আজি নোৱাৰিলোঁ আৰু বেটাৰ লাকখন নেক্সট টাইম কৰিম বাৰু আজি মানে কি মানুহ বহুত আহিছে ন সেইকাৰণে বাচ্চাবিলাক তাতে থকাৰ কাৰণে মানে কি নোৱাৰিলোঁ আপোনালোকে চাই ইয়াতে ফটোশ্বুট কৰি আছে আৰু সেইবিলাক ছোৱালীবিলাকে তাত উঠি আছে কাৰ কিমান ৱেইট সেইবিলাক চাই আছে সিহঁতে আমি এবাৰ চাইছিলোঁ যিটো মোৰ বেছি ৱেইট আছে কিন্তু যিটোৰ বেছি ৱেইট নাই ভাবিছিলোঁ তাৰে হ'ব নেকি নাই তাৰ মোৰে বেছি চাই লওক কি সুন্দৰকৈ টাইমটো স্পেণ্ড হৈছে ইয়াত চাই লওক এইখন কি স্পীড গৈছে চাই লওক আপোনালোকে ধামাকাদাৰ স্পীড গৈছে চাই লওক আপোনালোকে আৰু এইফালে ফ্ৰণ্ট চাইডৰ পৰা ভিউটো মজা লগাইছে আপোনালোকে চেক কৰক মজা লাগিছে আৰু চাই লওক আৰু এইটো বৰষুণ চৰষুণ দিলে টেনশ্যন নাই খুব সুন্দৰকৈ বহিব পাৰিব আৰু কিবা খাবলৈ হ'লে আপোনালোকে এইফালে কেণ্টিন যিবিলাক আছে তাত যাই খাব পাৰিব চাই লওক সো আজিৰ ভিডিঅ'টো গাইছে এইখিনি আছে যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰিব নেক্সট ভিডিঅ'ত লগ পাই জলদি জলদি তো ষ্টিল এণ্ড টাটা গাইজ গুড নাইট তো আপোনালোকে জলদি জলদি লাইক চাইক বঢ়িয়াকৈ কৰি দিয়ক নেক্সট ভিডিঅ'ত কৈছোঁ অলৰেডি আপোনাক লগ পাই আছোঁ খুব খাটাৰনাক ভিডিঅ' আহিছে এইখিনি আজিৰ ভিডিঅ'টো শ্বৰ্ট এণ্ড চিম্পল আছিল গাইজ বেছি একো নাই তেনেকুৱা তো আপোনাৰ যাওক জলদি জলদি ছাবস্ক্ৰাইব কৰি দিয়ক ষ্টিল এণ্ড টাটা গাইজ গুড নাইট বহুতবাৰ ক'লোঁ গুড নাইট তো আপোনালোকৰ বাই বাই